ইণ্ডিয়া ফিল্ম প্ৰজেক্ট 50 আৱাৰ্ছ ফিল্ম চেলেঞ্জ এই বস্তুটোৰ কথা মই বহুত দিনৰ পৰা জানিছিলোঁ প্ৰায় 10 বছৰমানৰ পৰা এইটো চলি আছে আৰু মই প্ৰায় 3-4 বছৰমানৰ আগত জানিছিলোঁ আৰু মোৰ ফ্ৰেণ্ডসকলে যিসকল বেংগলোৰত আছে যিসকলে ডাইৰেকশ্যন কৰে ফিল্ম মেলৰ লগত জড়িত হৈ আছে তেওঁলোকে আগতে পাৰ্টিচিপেট কৰিছে কিন্তু মই কেতিয়াও কৰা নাছিলোঁ আৰু বিশেষকৈ মানে এটা টীম নাছিলে অকলে এইটো কাম কৰিব নোৱাৰি সেইকাৰণে কেতিয়াও কৰা নাছিলোঁ কিন্তু এই বছৰ আমাৰ এই ৰিপুঞ্জয় তুষাৰ হিমাংশু এওঁলোকৰ লগত যোৱা বছৰ চিনাকি হ'ল বা হৈ গ'ল 2 বছৰমান হ'ল তেওঁলোকৰ লগত চিনাকি হোৱা কিন্তু তেওঁলোকক এনেকুৱা ফিল্মৰ লগত কাম কৰি থকা দেখিলোঁ শ্বৰ্ট ফিল্ম বনাই থাকে তেওঁলোকে চ' ভাবিলোঁ এইবাৰ যদি মই এহেঁতৰ লগত লগ হওঁ তেতিয়াহ'লে আমি কামটো কৰিব পাৰিম আচলতে আমি তিনিওটা হিমাংশু মই ৰিপুঞ্জয় তিনিওটা ৰিপুঞ্জয়ৰ ঘৰতে আছিলোঁ অলপ পাবজি চাবজি খেলি আছিলোঁ তেনেকুৱাতে বিতুমন দাই ফোন কৰিলে যে এনেকুৱা চেলেঞ্জ এটা আহিছে কম্পিটিশ্যন এটা পাৰ্টিচিপেট কৰিব পাৰি নেকি আৰু তেতিয়াই মই পটককৈ কৰি দিলোঁ পাৰি দিওঁ কাৰণ আমাৰ লখিমপুৰতে হওক বা অসমৰ ক্ষেত্ৰতেই হওক মই তেনেকুৱা ধৰণৰ পোৱা নাইকিয়া আছে যদিও ঠিক গম পোৱা নাই আচলতে তেতিয়ালৈকে তো ভাবিলোঁ না কৰিব পাৰোঁ এইটো আমাৰ কাৰণে এটা চেলেঞ্জিং হ'ব আৰু বহুতখিনি কথা নিজে জানিব পৰা যাব কাৰণ 50 ঘণ্টা বহুত বেছি দীঘলীয়া সময় নহয় খুব কম সময় গতিকে কেনেকুৱা ধৰণৰ কি আহিব পাৰে বা কেনেকুৱা ধৰণৰ আমি তাত কাম কৰিব পাৰোঁ এই 50 ঘণ্টাৰ ভিতৰত তাৰ কাৰণে খুবেই এক্সাইটেড হৈ গৈছিল তো বিতুপনক ডাইৰেক্ট কৰি আছে আমি কৰিব পাৰিম এইটো 50 ঘণ্টা ক'বলৈ গ'লে ৰাতি আমাৰ 25 তাৰিখৰ ৰাতি 8টাৰ পৰা ষ্টাৰ্ট হৈছিলে আৰু তেতিয়া আমি গোটেইগাল আছিলোঁ আমাৰ ঘৰতে ভাত চাত খোৱাৰ পাছত আমাৰ যেতিয়া থিমটো কৰিছিলে থিমটো কৰাৰ পাছত আমি গোটেইগালে একেলগে আইডিয়া ভাবিবলৈ চেষ্টা কৰিলোঁ বাহিৰত চিপ বৰষুণ আৰু ভিতৰত আমি উজাগৰি নিশা 1 2 3 4 5টা মানুহ কেইটা হৈছে টাইমটো এতিয়া প্ৰায় 3:22 হৈছে ৰাতিপুৱা 3:22 হ'ব দেই এইটো আবেলি 3:22 নহয় মানে ৰাতিপুৱা এমত আছে মানে 4 বাজিব অলপ পাছত কুকুৰাই ডাক দিব আৰু আমি বহি আছোঁ এইপিনে এওঁ স্ক্ৰিপ্ট লিখি আছে এইপিনে এওঁ ডিজাইনিঙত বিজি এওঁ ষ্টৰি বৰ্ডিঙত বিজি আৰু এইপিনে এওঁ পাবজিত বিজি ৰাতিপুৱা 7 বাজিছে আৰু বৰ্তমান আমি আহিছোঁ এখন হুইল চেয়াৰ বিচাৰি আৰু কালি ৰাতি 8টা বজাৰ পৰা আমি কাম কৰি আছোঁ আৰু গোটেই ৰাতিটো হাৰে থাকিলোঁ প্ৰায় কিমান হ'লো আমি হাৰ্ডলি এঘণ্টা শুইছোঁ ৰিপুঞ্জয় আৰু মই এতিয়া বৰ্তমান হুইল চেয়াৰ আনিবলৈ গৈ আছোঁ আৰু বাকী দুজন গৈছে বেলেগ এটা কামত হুইল চেয়াৰ পাই গ'লোঁ আৰু যথেষ্ট কষ্টৰ মূৰত যেনে তেনে গাড়ীত লোড কৰিলোঁ আৰু দেখুৱাই দিয়াচোন আমাৰ গাড়ীৰ পিছফালটো কেনেকুৱা হৈ গ'ল কেমেৰাৰ পৰা আৰম্ভ কৰি হুইল চেয়াৰলৈকে ভৰ্তি হৈ গ'ল গাড়ী আৰু 50 আৱাৰ্ছ ফিল্ম চেলেঞ্জ মানে সঁচাকৈ ভাবিবলৈ গ'লে সহজ যেন লাগে কিন্তু একচুৱেলি ইমান সহজ নহয় দূৰৰ পৰা চালে বস্তুটো লাগে 50 ঘণ্টা পাম কামটো কৰিব পাৰিম আৰু আমাৰ প্ৰব্লেম সেইটোৱে হ'ল অভাৰ কনফিডেঞ্চ হ'ল কি হ'ল মই ক'ম বাৰু কিন্তু মানে কি হয় ইমানো ইজি নহয় মানে 50 আৱাৰ্ছত আপোনালোকে কি কৰিব লাগিব এখন ফিল্ম শ্বুট কৰিব লাগিব স্ক্ৰিপ্ট লিখিব লাগিব স্ক্ৰীন প্লে লিখিব লাগিব তাৰ উপৰি ভইচ অভাৰ ডাবিং লগতে মিউজিকৰ কাম কৰিব লাগিব এডিটিং আছেই চ' সেইখিনিৰ কাৰণে বহুত সময় লাগে খৰধৰকৈ কৰিবলগীয়া হয় 8টা বজাত তেওঁলোকে দিছিলে 25 তাৰিখৰ 8টা বজাত তেওঁলোকে আমাক থিমটো দিছিলে অলমষ্ট ফেমাছ প্ৰথম অৱস্থাটো বিৰাট ভয় খাই গৈছিলোঁ কাৰণ সমস্যা বহুত আহি গৈছিলে থিমটো পোৱাৰ লগে লগে প্ৰথম ভাবিছোঁ ইমান ডাঙৰ এটা থিম দিছে কি আহক একো আইডিয়া পোৱা নাই চবেই আইডিয়া দিছে 5-6টামান ষ্টৰি ওলালে তাৰ মাজত কিন্তু 5-6টাৰ ভিতৰত আমি পিছত লাষ্টত গৈ আমাৰ হিমাংশুৱে এটা ষ্টৰি ক'লে যিটো তেওঁ অলপ বেলেগ ধৰণে কৈছিলে কিন্তু আমি গোটেইখিনিয়ে টীমত যি আছোঁ চবেই নিজৰ ইনপুট দিলোঁ আৰু ফাইনেলি এটা ভাল ষ্টৰি বুলিয়ে ভাবিছোঁ মানে এটা সহজতে কৰিব পৰা ষ্টৰি আৰু মষ্ট ইণ্টাৰেষ্টিং কথাটো কি হ'ল হিমাংশুৱে কৈছিলে এজন স্পৰ্টছ পাৰ্চন তেওঁ কোৱা নাছিলে কি খেল খেলিব কিন্তু ইণ্টাৰেষ্টিংলি মোৰ ভাগিনহেঁতে বেডমিণ্টন খেলে তো মই ভাবিলোঁ যে তেওঁলোকৰ যদি সহায় লওঁ তেতিয়াহ'লে আমাৰ বহুত সহজ হৈ যাব কাৰণ তেওঁলোকৰ অলৰেডি যিখিনি আমাক প্ৰপছ লাগে তেওঁলোকৰ ৰিয়েলি আছে সেইবিলাক বেডমিণ্টনৰ ৰেকেটৰ পৰা আৰম্ভ কৰি আৰু তেওঁলোকে সঁচাকৈ যথেষ্ট সেই ক্ষেত্ৰত এচিভমেণ্ট কৰিছে তেওঁলোকৰ প্ৰাইজৰ পৰা আৰম্ভ কৰি তো যথেষ্ট হেল্প হ'ল সেই টপিকটো লোৱাৰ কাৰণে ষ্টাৰ্ট কৰিব লাগে শ্বুট কেমেৰা ৰেডি গিম্বল ৰেডি
এক্টৰ ৰেডি, হিৰোইন ৰেডি, এছিষ্টেণ্ট ডাইৰেক্টৰ ৰেডি, স্পট বয় ৰেডি আৰু এইটো পেপাৰ বয় ৰেডি। এটা টি ব্ৰেক কণ্টিনিউৱাছ আমি 9 বজাৰ পৰা এতিয়া কেইটা বাজিলে বাৰটা বাজিলে তো 9 বজাৰ পৰা 12টা বজালৈকে শ্বুট কৰি আছিলোঁ। এতিয়া এটা কফি ব্ৰেক লোৱা হৈছিলে আৰু আমাৰ এই দিয়ে হুইচেল মাৰি চবকে মাতিছে মেকআপ আৰ্টিষ্ট এতিয়া চাওক আমাৰ ন' মেকআপ মষ্ট চেলেঞ্জিংটো কথাটো হ'ল ইমান কম টাইমত আমি ৰিটেক ল'ব পৰা নাছিলোঁ, কাৰণ যদি ৰিটেক বাৰে বাৰে লৈ থাকিবলৈ হয় আমাৰ টাইমটো গুচি যাব। চ' ইয়াৰ শ্বট অলপ হ'ল আৰু অলপ বাকী আছে, কিন্তু এতিয়া আমি যাওঁ ইনডোৰ ষ্টেডিয়ামলৈ, তাত অলপ শ্বট আছে, কিন্তু সেইখিনি সোনকালে নকৰে নহ'ব মানে, সেইকাৰণে সোনকালে তালৈ গৈ লওঁ। মই চাই লৈছোঁ, ল'বা তুমি। সেইকাৰণে ধৰি ৰখাই থৈ দিলা চাবা কৰাই নিব চাবা উৰাব চাবা আকৌ চেলেঞ্জিং বিৰাটেই চেলেঞ্জিং মমেণ্ট, যিহেতু 50 আৱাৰ্ছৰ ভিতৰত কামটো কমপ্লিট কৰিব লগা হৈছে, সময় লগত খাপ খাই আমি যাব লগা হৈছে, চিটুৱেশ্যন চব ক্লাইমেট ৱেডাৰ সকলো মিলি পেলাই আৰু বিৰাট এটা টাফ চেলেঞ্জ। আৰু আমাৰ এই গোটেই প্ৰজেক্টটোত অভিনয়ত সহযোগিতা আগবঢ়োৱা দেৱপ্ৰতিম, ৰিম্পী কাৰ্ডঙক সঁচাকৈ মই ধন্যবাদ ক'ব লাগিব, আৰু লগতে গাৰ্গী আৰু আমাৰ লক্ষ্যদীপো আছিলে। আৰু তেওঁলোকৰ ঘৰত শ্বুট কৰিবলৈ দিয়াৰ কাৰণে মোৰ ভিনদেউ আৰু বাইদেউ ৰঞ্জিত গগৈ আৰু জ্যোতিৰেখা গগৈ আৰু তেওঁলোকৰ ল'ৰা ছোৱালী দুটা যি সঁচাকৈ বেডমিণ্টন খেলে, অংশুমান গগৈ আৰু অংকিতা গগৈ, তেওঁলোককো ধন্যবাদ জনাইছোঁ। এতিয়া কওঁ অভাৰ কনফিডেঞ্চৰ কথাটো, মানে মই সাধাৰণতে কি কৰোঁ, এটা ভ্লগ বনাওঁ, এদিনত এডিট কৰি আপলোড কৰি দিওঁ, সেইটো থাকে 14 মিনিট 15 মিনিট, আৰু মই দেখিলোঁ যে এইটো 4 মিনিট 5 মিনিটৰ ভিডিঅ', মানে আমাক লিমিট দিছিলে 6 মিনিটতকৈ মেক্সিমাম দীঘল হ'ব নালাগে আৰু 4 মিনিটতকৈ ছুটি হ'ব লাগে, তো 4 মিনিটতকৈ দীঘল হ'ব লাগে, মানে 4 মিনিটৰ পৰা 6 মিনিটৰ ভিতৰত থাকিব লাগে। আৰু মই ভাবিলোঁ 5 মিনিটৰ এটা ভিডিঅ' বনাওঁতে বেছি এডিট কৰিবলগীয়া নহ'ব চাগে, তো কণ্টিনিউৱাছ 24 ঘণ্টা কাম কৰাৰ পিছত আমাৰ অকণমান ভাগৰ লাগিলে, সেইকাৰণে ময়ো ঢিলাই দিলোঁ আৰু আমি সেই ৰাতিটো শুই দিলোঁ। পিছদিনাখন ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিলোঁ, গোটেই দিনটো কমচে কম আমাৰ 10 ঘণ্টা লাগিলে এডিটিঙত। অনলি 4 ঘণ্টা আছিলে, 4 ঘণ্টা হোৱাৰ লাগিলে ভাবিছিলোঁ নাই অ'কে পাৰি যাম, আমাৰ 2 ঘণ্টা বা 1 ঘণ্টা 1.5 ঘণ্টা আমাৰ এক্সপৰ্টিঙত লাগি যাব, বাকী আৰু আমাৰ 3 ঘণ্টা থাকি যাব, 3 ঘণ্টা ধুনীয়াকৈ আপলোডিং কৰি আমি দি দিব পাৰোঁ। তো লাহে লাহে যেতিয়া কামখিনি কৰি গৈ আছোঁ, এটা নহয় এটা কাম ওলাই ওলাই গৈ আছে, এবাৰ লেপটপ অফ হৈ গৈছে, হেং হৈ গৈছে, মিউজিক বিচাৰি পোৱা নাই, এনেকুৱা ধৰণৰ কামখিনি আহি গৈছে। তো লাষ্টত বিতুপন দা মইতো বিৰাট ভয় খাইছোঁ যে কি হ'বগৈ, আৰু সেই ভয়টো সঁচাকৈ গুচি গ'ল। মানে কি হ'ল, আমাৰ টাইম দিছিলে 10টা বজালৈকে, 10টা বজাত আপলোডিং হ'বই লাগিব, যদি আপলোড নহয় ডাইৰেক্ট আমাৰ 5% মাইনাছ। লাষ্ট মোমেণ্ট মই কৈছোঁ চাওঁ টাইম দেখুৱা, মই দেখুৱাই দিছোঁ টাইমটো, কেমেৰাত আহে নাহে 8:06 হৈছে, আৰু লাষ্ট মোমেণ্ট একদম 2 ঘণ্টা বাকী আছে অনলি। কম্পিউটাৰ হেং মাৰি দিলে আৰু মই একো নকওঁ, কি কৰা যায় কালাৰ গ্ৰেডিং এতিয়াও কৰিবলৈ বাকী আছে। মিউজিকে এটাই কম দিয়ক ভালকৈ মনত আছে। মিউজিকটো লাষ্ট শ্বটত দিয়া আছে নেকি? লাষ্ট শ্বটৰ মিউজিক বাকী আছিলে, লাষ্ট 2টা শ্বটত। নাই নহ'লগৈ, কৰা যায় মাৰিলে নি ষ্টাৰ্ট মাৰিলে চেভ নাই যদি বহুত ভয় লগা হৈছিলে কথাটো, বহুত চেলেঞ্জিং হৈছিলে, আৰু মই একচুৱেলি ভয় খাইছিলোঁ। তাৰপিছত আমি যেন তেনে 11টা বজাত ছাবমিট কৰিব পাৰিলোঁ, যিটোৰ ফলত আমাৰ 7% মাৰ্ক কাট খালে। কিন্তু সেই 7% মাৰ্ক কাট খোৱাৰ দুখ নাই, কিন্তু যিটো এক্সপিৰিয়েঞ্চ পালোঁ আমি এই কম্পিটিশ্যনটোত জইন কৰি, সেইটো মই আপোনালোকক বুজাব নোৱাৰোঁ, মুখেৰে বুজাব নোৱাৰোঁ, মানে এটা নতুন এক্সপিৰিয়েঞ্চ, আৰু সেই এক্সপিৰিয়েঞ্চটোৱে লাগে। আমি ভৱিষ্যতলৈও এনেকৈ শ্বৰ্ট ফিল্ম কণ্টেষ্টত পাৰ্টিচিপেট কৰিম, আমাৰ টীমটোৱে একেলগে কাম কৰিম, আৰু টীমটোৰ নাম দিছোঁ আমি ট্ৰাইপড ক্ৰিয়েশ্যন, কাৰণ হিমাংশু আছে, ভিজে হিমাংশু, আৰু ৰিপুঞ্জয় তুষাৰ, মেমৰিকা, আৰু মই বিতুপন, আমি মিলি ট্ৰাইপড ক্ৰিয়েশ্যন আমাৰ টীমটোৰ নাম। আমি আগলৈও এনেকৈ কাম কৰিম, আৰু এই শ্বৰ্ট ফিল্মখন আপোনালোকক দেখুৱাম, কিন্তু এটা ৰুল আছে যে তেওঁলোকে ৰিজাল্ট নিদিয়ালৈকে শ্বৰ্ট ফিল্মখন দেখুৱাব নোৱাৰি। তথাপিও 5 মিনিটৰ শ্বৰ্ট ফিল্ম, তাতো একো ট্ৰেইলাৰ বনাব নোৱাৰি, তথাপিও আপোনালোকক এটা ঝলক মই দেখুৱাই দিম এই ব্লগটোৰ শেষত। তো অলমষ্ট ফেমাছ। আমাৰ যিহেতু 10টা বজালৈকে টাইম আছিলে, 10টা বজাত ছাবমিট কৰিব লগা টাইম আছিলে, তো 10টা বজাত আমি খুব
চালোঁ যে আমি সোনকালে দিব লাগিব 10টা বজাৰ আগতে ভাবি আছিলোঁ যে আমি ছাবমিট কৰিব লাগিব কিন্তু নোৱাৰিলোঁগৈ তো আমাৰ লগতো তেনেকুৱা ধৰণৰ হ'ল মানে অলপ চলপ কৰিলোঁগৈ কিন্তু বাকীখিনি কৰিব নোৱাৰিলোঁ মানে আমাৰ লগতো প্ৰায় অলমষ্ট ফেমাছ টাইপে অকণমান ৰিলেটেড হৈ গ'ল মানে থিমটো যিটো কাম কৰিলোঁ সকলোখিনি আমাৰ ওপৰতে যেন ৰিলেটেড হৈ গ'ল তেনেকুৱা টাইপৰ কোনোবাখিনি অনুভৱ হ'ল তো গতিকে আশা কৰোঁ সকলোৱে ষ্টৰিটো চাব ভাল লাগিছে বেয়া লাগিছে কমেণ্ট কৰি জনাব আৰু তাৰ আৰু এটা কথা বিতুপন দাক বহুত থেংক ইউ ক'ব লাগিব এনেকুৱা এটা ধৰণৰ কামৰ কাৰণে আমাক চিলেকশ্যন কৰিলে আমাৰ লখিমপুৰ ব্ৰাইং ষ্টাৰ টীমটো হওক মেমৰি কাৰ্ড টীমটো একেটাই আমাক যে চিলেকশ্যন কৰিলে আমাক যে উপযোগী বুলি যে ভাবিলে এই কামটোৰ কাৰণে তাৰ কাৰণে বহুত বিতুপন দালৈ ধন্যবাদ থাকিলে So finally we are almost famous. চ' এয়াই আছিলে অকণমান চুটিকৈ ট্ৰেইলাৰ টাইপৰ আৰু 5 মিনিটৰ শ্বৰ্ট ফিল্মখনৰ কিনো ট্ৰেইলাৰ দেখুৱাম তথাপিও আপোনালোকে কিবা গেছ কৰিব পাৰিছে নেকি মানে কাহিনীটো কি হ'ব কমেণ্টত জনাওক আৰু এমাহৰ পিছত আপোনালোকে মেইন ষ্টৰিটো চাব পাব এয়াই বিতুপন দা ষ্টাৰ্টিং কৰি দিওঁ তুমি পৰিচয় দিয়া নমস্কাৰ মই আমুক কেমেৰা চাই নকওঁ বিতুপন দাৰ মোলৈ চাই থাকোঁ ইয়ালৈ চাই 1 2 3 ষ্টাৰ্ট কৰা তুমি মোক চাই খালেও হ'ব এইপিনে চাই খালেও হ'ব কেমেৰা নাচাবা খালি মোক চাই কোৱা নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰিম্পিকা আৰুং মোৰ ঘৰ উত্তৰ লখিমপুৰ ঘাৰমৰা গাঁও অঞ্চলত উই আৰ অলমষ্ট উই আৰ অলমষ্ট বাইব লাগি যায় কেমেৰা এইবোৰ কাটিব দেই কাটিব উই আৰ অলমষ্ট ভাই বনি লাগি ধৰে সঁচাকৈ ইনে চলি থাকে ইয়াতকৈ লাগি ধৰে উই আৰ মই নকওঁ আপুনি আহিছিলে এতিয়া এই বাইবেল লাগিছিলে যে তাৰপিছত নহয় হ'ল এতিয়া উই আৰ সঁচাকৈ লাগ আকৌ ভাই দেই চাইলেণ্ট সি মোবাইলখিনি কৈ দিছে উই আৰ অলমষ্ট ফেমাছ আৰু লগতে তেওঁলোকৰ ঘৰত শ্বুট কৰিবলৈ দিয়াৰ কাৰণে মোৰ বাইদেউ আৰু ভিনদেউ ৰঞ্জিত গগৈ আৰু তেওঁলোকৰ ল'ৰা ছোৱালীকেইটা যি সঁচাকৈ বেডমিণ্টন খেলে অংশুমান গগৈ আৰু কুকুৰটোৱে ইমানকৈ ভুকিছে এই চুপ শিলগুটা উলিয়াই থাকে যা Take number 62 rolling action কুকুৰে ভুকুৰে গাদল উঠিছে নি উঠি আছে চাইলেণ্ট হৈ ল'ব